নমস্কাৰ, এইটো মুহূৰ্তত আহিছোঁ ৰাজ্যৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আৰু আজি হৈছে 11 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি এটা লাইক কৰি দিব। সন্ধিয়াৰ প্ৰথমটো খবৰ, অসমকে ধৰি 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী অহা 15 ফেব্ৰুৱাৰীৰ পাছত ঘোষণা কৰিব দেশৰ নিৰ্বাচন আয়োগে। ইতিমধ্যে অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰি নিৰ্বাচনৰ সন্দৰ্ভত বিতংক পৰ্যালোচনা কৰিছে। আজিৰেই পৰা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত প্ৰতিনিধি দল এটাই দক্ষিণৰ ৰাজ্য তামিলনাডু, কেৰালাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পুডুচেৰী ভ্ৰমণ আৰম্ভ কৰিছে। তামিলনাডু, কেৰালা আৰু পুডুচেৰীৰ নিৰ্বাচনী সংক্ৰান্তি বিতংক আলোচনাৰ অন্তত দলটো নতুন দিল্লীলৈ উভতি অহাৰ পাছতে নিৰ্বাচনৰ সূচী ঘোষণা কৰিব। নিৰ্বাচন আয়োগৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে 15 ফেব্ৰুৱাৰীৰ পাছত যিকোনো মুহূৰ্তত 5 ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ কাৰ্যসূচী ঘোষণা কৰিব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে বহু চৰ্চিত পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচন 6ৰ পৰা 8টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে। হয়তো 7টা পৰ্যায়তো অনুষ্ঠিত হ'ব পাৰে। ইপিনে বিজেপি শাসিত অসমৰ নিৰ্বাচন 2টাৰ পৰা 3টা পৰ্যায়ত অনুষ্ঠিত কৰাৰ বিপৰীতে তামিলনাডু, কেৰালা আৰু পুডুচেৰী নিৰ্বাচিত এটাকৈ পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আটাইকেইখন ৰাজ্যতে আৰু কেন্দ্ৰশাসিত ৰাজ্য অঞ্চলত নিৰ্বাচনৰ ফলাফল এদিনাই ঘোষণা কৰা হ'ব বুলি এই সূত্ৰ মতে জানিব পৰা গৈছে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা হ'ল, আপুনি যদি ছ'চিয়েল মিডিয়া ইউজ কৰে সাৱধান হোৱাৰ সময় হ'ল। কিয়নো ছ'চিয়েল মিডিয়াত কোনোবাই যদি ভুল তথ্য প্ৰকাশ কৰে, হিংসাৰ উচতনি দিয়ে, তেন্তে তথ্যদাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। এই মন্তব্য ৰাজ্যসভাত কৰিছে কেন্দ্ৰীয় বৈদ্যুতিক তথা তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে। 1600 কোটিৰ টকীয়া এনআৰচিত সংঘটিত হৈছে 300 কোটিৰ কেলেংকাৰী। বিধানসভা নিৰ্বাচনৰ পূৰ্বত নতুনকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অৰ্থাৎ এনআৰচি প্ৰস্তুত কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল। নাগৰিকপঞ্জী সংক্ৰান্ত গোচৰৰ মূল গোচৰীয় পক্ষ আছাম পাব্লিক ৱৰ্কাৰ্ছ APWA ন্যায়ালয়ত দাখিল কৰা শপতনামাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণত সংঘটিত বহুতো দুৰ্নীতি তথা খেলিমেলিৰ বিস্ফোৰক তথ্য দাঙি ধৰি APWA আৰ্জি ইতিমধ্যে প্ৰস্তুত কৰা নাগৰিকপঞ্জীৰ 100% পুনৰীক্ষণ কৰোৱাৰ সময়ৰ দাবী হৈ পৰিছে। অন্যহাতে পূৰ্বৰ এনআৰচি ৰাজ্যিক সমন্বয় প্ৰতীক হাজেলাই প্ৰস্তুত কৰা নাগৰিকপঞ্জীখন খাৰিজ কৰি নতুনকৈ নাগৰিকপঞ্জীত উন্নীতকৰণ প্ৰক্ৰিয়া আৰম্ভ হওক বুলি উত্থাপন কৰিছে। আৰু আনফালে উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে অখিল গগৈৰ জামিন। উচ্চতম ন্যায়ালয়ে আজি অখিল গগৈৰ জামিন আবেদন নাকচ কৰে। সৰ্বোচ্চ ন্যায়ালয়ে ন্যায়াধীশ NV ৰাণা, সূৰ্যকান্ত আৰু অনিৰুদ্ধ বসুৰ গঠিত 3জনীয়া বিচাৰপীঠে গ্ৰহণ কৰিছিল জামিনৰ শুনানি। কিন্তু শুনানিৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ অস্বীকাৰ কৰি এই পৰামৰ্শ দিয়ে যে নিম্ন আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'লে উচ্চতম ন্যায়ালয়লৈ জামিন বিচাৰি আহিব পাৰে। উল্লেখযোগ্য যে ন্যায়ালয়ে জামিন আবেদনৰ প্ৰত্যাহাৰ কৰাত ইয়াক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অখিল গগৈ। গগৈক প্ৰতিনিধিত্ব কৰিছিল জ্যেষ্ঠ অধিবক্তা জয়দীপ গুপ্তাই। 2019 চনৰ ডিচেম্বৰ মাহতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈ বৰ্তমানলৈ কাৰাৰুদ্ধ হৈ আছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ সমাজক উদ্দেশ্য কৰি ক'লে, বুলেট চলাবলৈ সাজু হৈ থাকক। ৰাজ্যৰ স্বাস্থ্য, শিক্ষা তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সৰভোগত এখন জনসভাত অংশগ্ৰহণ কৰে। এই সভাতেই মন্ত্ৰীগৰাকীয়ে কয় যে অহা বৰ্ষত ছাত্ৰসকলক বুলেট প্ৰদান কৰিব। কিন্তু মন্ত্ৰীগৰাকীয়ে কি চৰ্তত বুলেট প্ৰদান কৰিব সেইটোহে ৰাজহুৱা নকৰিলে।